Kedamtang phai kunini phai inkorage thomarni pen pangching ponsi. Pinima tijongni phai ke thomarni Langhin constituency ka parlo Langhin Goraimari Stadium pathua klamlong Ingdeng inkora truck Bodo Martyrs football championship angdung kiti ke pathupon. Bangso angdung kiti ke pathupon anong Langhin Tiniali Sports Association FC team lapen Langhin Tiniali Sports Association FC team biyang bongsi pathupono. Lapen first half ahut team B atum goal isi thapono. Lapen second half ahut team A atum kachiting thupar pigajok goal ke thom thap tu thotsi goal ke thom ben bangso angdung kiti long chipahe pondenlo. Bangso long alhi sar poman pen kachitonglon lage lakha khri ke thom Langhin constituency local MEC mate Karbianong Autonomous Council EM Bili Mohan Khaklari lapen phapangjang alhi aman pen kachitonglon lage Langhin Municipal Board Chairman Kamal Brahma BJP Langhin Model Committee President Krishna Mohan Basumatari lapen ke ongdung manpeng ki duatum chitonglon si bangso ajame kalong RD pidun. Lapen bangsualong title award anong e sitame pipon. Bangsualong hero of the match anong e kachipalong dun lagi Biswajit Swargari, best goalkeeper Bir Singh Goari, highest scorer Mumin Goyari atumsi bangso title anong e chipalong pon. Pholoni pen Mirjeng Hanseri Port Karbi Daily News. ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকৰ থ্ৰুৱেদি আমাৰ যি আমি বড়ো শ্বহীদহঁতক স্মৃতাৰ্থে আমি যি খেল পৰিচালনা কৰিছোঁ লাংহিন স্পৰ্টছ এছ'চিয়েশ্যন আৰু বড়ো মাৰ্টিৰ ক্লাছৰ থ্ৰুৱেদি 26তম এই ফাইনেললৈকে যি আমি আহি ফাইনেললৈকে আহি পালোঁ আজি আমাৰ খেল খতমেই হৈ গ'ল এইটো লাংহিন স্পৰ্টছ এছ'চিয়েশ্যন এ আৰু লাংহিন স্পৰ্টছ এছ'চিয়েশ্যন বিৰ মাজত আজিৰ খেলটো যেনিবা কিবা অনুষ্ঠিত হৈছে লাংহিন এ ইয়াত উইনাৰ হৈছে আৰু এই খেলৰ যি আমি ক্লাছ আৰু লাংহিন স্পৰ্টছ এছ'চিয়েশ্যনৰ আমি যি তত্বাৱধানত চলি আছে সেইটো আপোনালোকে যে আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি গোটেই ৰাইজক বা ছ'চিয়েল মিডিয়াৰ যোগেদি আপোনালোকে প্ৰচাৰ কৰাৰ বাবে আপোনালোকক মই ট্ৰাষ্টৰ হৈ পেলাই প্ৰত্যেক ধন্যবাদ জনাওঁ আৰু আগন্তুক দিনতো যাতে আপোনালোকৰ সহায় সহযোগিতা পাই থাকোঁ সেইটোৰ বাবে মই আপোনালোকক অনুৰোধ কৰিলোঁ যাতে আমি আগন্তুক দিনত আমাৰ খেলটো যাতে আকৌ বহল জাগাত ল'ব পাৰোঁ তাৰমানে ষ্টেট লেভেল হৈ পেলাই আমি নেশ্যনেল লেভেল কৰিব পাৰোঁ নেকি এইটো আমি পৰৱৰ্তী সময়ত আলোচনা কৰি পেলাই এইটো আগুৱাই ধন্যবাদ থাকিব। লাংহিন তিনিআলি গৰৈমাৰী ষ্টেডিয়াম আৰু এই খেলত লাংহিন তিনি স্পৰ্টছ এ গ্ৰুপ আৰু একেই লাংহিন তিনি স্পৰ্টছ এ গ্ৰুপ এই গ্ৰুপক বড়ো আন্দোলনৰ সময়ত ব্যক্তিয়ে শ্বহীদ হ'ল তেখেতসকলে যি আত্মবলিদান কৰে তেখেতসকলৰ স্মৃতিৰ ৰক্ষাৰ্থে বড়ো মাৰ্টিয়াৰ ট্ৰফি বুলি আমাৰ বড়ো মাৰ্টিৰ এই ট্ৰফি প্ৰতিদান পাতি থাকে এই ট্ৰফিটোৰ আয়োজন কৰিবৰ কাৰণে এটা খাচ আছে খাচৰ সভাপতি আমাৰ ওচৰত আছে তেখেতসকলে গোটেই খেলখন পৰিচালনা কৰে প্ৰত্যেক বছৰ কৰে এই বছৰো ভালকৈ পৰিচালনা কৰাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ বিশেষকৈ আমাৰ এই খেলখিনি খেলাৰ কাৰণে যি সুবিধা কৰি দিলে লাংহিন ক্ৰীড়া সন্থাৰ খেলপথাৰখন গতিকে তাৰ কাৰণে মই আমাৰ লাংহিন ক্ৰীড়া সন্থাৰ সভাপতি সম্পাদকসকলক এইখিনি মই ধন্যবাদ জনাইছোঁ গতিকে এই খেলখনৰ যোগেদি এটা বস্তু আমি কৰিব পাৰোঁ নেকি যে এতিয়াৰ আমাৰ খেলৰ এই প্ৰয়োজন অনুসৰি এই কম্পিটিশ্যনৰ যোগেদি আমাৰ উঠি অহা যুৱক খেলুৱৈসকলে খেলাৰ এটা সুযোগ পাব আৰু সেই সুযোগটো ল'ব লাগে বুলি সকলোকে মই অনুৰোধ জনাম এইখিনি মুহূৰ্তত আজি সুকলমে পৰিচালনা কৰাৰ কাৰণে আমাৰ খেল পৰিচালকসকলক মই ধন্যবাদ জনাইছোঁ দুয়োটা দলৰ খেলুৱৈসকলক বহুতো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কোনো ৰাইজক এই খেলখন উপভোগ কৰাৰ কাৰণে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোকে মিডিয়াসকলে আহিও এই খেলখন প্ৰচাৰ কৰাৰ কাৰণে আপোনালোকক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।